নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ চবৰে ভাল হ'ব। আজি মানে বৰষুণটো ইমানেই দি আছিলে ৰাতিপুৱাৰ পৰা, মানে আমি ওলাম বুলি বৰষুণটোলৈ চাই থাকোঁতে ওলাবই নোৱাৰিলোঁ। তেতিয়া লাষ্টত গৈ এতিয়া বাজিলগৈ এটা। এতিয়া চাওঁচোন কি হয়, আজি কি ক'ত যাব লগা হয় ঠিক নাই, কিন্তু ফোন কৰি আছে তাৰ পৰা গুদামৰ পৰা আজি এটিপমান আছে বুলি কৈছে হোজাই ছাইডে। তো এতিয়া বৰ্তমান আমি হোজাইলৈ যাম চাগে, আৰু আমাৰ আজি হৈছে 2 নম্বৰ ব্লক। তো পোনপ্ৰথমতে আপোনালোকক বহুত অশেষ ধন্যবাদ জনাম, কাৰণ আমাৰ প্ৰথম যিটো ব্লগ, সেই ব্লগটোত আপোনালোকে বহুতখিনি আমাক ছাপোৰ্ট কৰিছে আৰু আমি অলপ আপোনালোকৰ পৰা ছাপোৰ্ট পাইছোঁ। সেই গতিকে আপোনালোকক বহুতখিনি ধন্যবাদ দিম। এনেকৈ যাতে আগলৈও আমাক এনেকৈ ছাপোৰ্ট কৰি যায়, সেইটোকে আমি আশা কৰিছোঁ আপোনালোকৰ পৰা। তো বলক আজি আমি কি কৰিব পাৰোঁ, কি দেখাব পাৰোঁ, তাকে অকণমান ট্ৰাই কৰোঁ। আপোনালোকে চাই থাকক ভিডিঅ'ত। চাওক, এনেকৈ আমি স্কুল ছুটি দিয়াৰ লগতে পূৰা মানে ফূৰ্তি। আমি এইফালে আমাৰ গাঁওখন একচুৱেলি এইখনেই হয়, আমি এইফালে পঠাই দিয়ে কেতিয়াবা গুচি যাওঁগৈ। বহুত ভাল আছিলে, বহুত ফূৰ্তি বা বহুত মানে এইবিলাক পুৰণা আমাৰ সৰুকালৰ কিছুমান স্মৃতি মনত পৰিলে বহুত বেয়া লাগে। আজিকালি আমাৰ নহ'ল আৰু আমাৰ এইবিলাক ডাঙৰীয়া আহিছে ছাইড দিয়া। তোমালোকসকল আমি এতিয়া আহি পালোহি বামুণগাঁও মানে পালোহি আৰু সেইটো অকণমান আগলৈ গ'লে হাইৱে আহি পাই যাম। তো বামুণগাঁও এইখিনি জেগা অলপ দেখি ভাল লাগে, সেইকাৰণে ভিডিঅ' এটা কেমেৰাটো অন কৰি ল'লোঁ আপোনালোকক দেখাবৰ কাৰণে। তো গাইজ 11:22 বেছি হৈ গ'ল অকণমান, কমেডি জাষ্ট ফৰ ফান। তোমালোকসকল আমি পাই গ'লোঁ, এইটো আমাৰ গুদাম। তো ইয়াত আমি এতিয়া গাড়ী লগাম আৰু লোড কৰিম। তো বলক আপোনালোকে চাই থাকক। তো হে গাইজ, আমি এতিয়া বৰ্তমান এয়া গুদামত গাড়ীখন লগাই দিলোঁ। এয়া আমাৰ ড্ৰাইভাৰে গাড়ীখন যোগাৰ কৰি আছে। ইয়াত মানে অকণমান ভিজি আছিলে যে, তো ইয়াত মানে অলপ শুকান গুড়া চুৰা দি পেলাই মানে গাড়ীখন শুকাব লাগিব, নহ'লে ইয়াত ব্ৰইলাৰ দানাখিনি দিলে কেনেবাকৈ অলপমান পানী ভিজিলে মানে দানাবোৰ বহুত নষ্ট হৈ যায়। সেই গতিকে আমি অলপ পূৰা ছেফটিটো মেইন, কাৰণ ফাৰ্মাৰৰ কথা আছে, তেওঁলোকৰ যদি দানাবোৰ এনেকৈ নষ্ট হয় তেওঁলোকে বহুত কষ্ট কৰে, যদি ৰিজাল্টটো বেয়া হৈ যায়। নে কি কোৱা ড্ৰাইভাৰা? একদম ৰাইট কৈছা তুমি। সেইটো কাৰণে তো আমি দানাখিনি খুব ধুনীয়াকৈ নিব লাগিব। ৰাইট। তো বন্ধুসকল আমি এতিয়া ৰেডি হ'লোঁ, আমাক এয়া চালান দিলে এইখিনি। তো এই গতিকে আমি এখন ফাৰ্ম লোড কৰিম এতিয়া, কেনেকৈ কোন জেগাত ফাৰ্ম আছে। তো গাইছ আজি আমাৰ আছে হোজাই ফালে, হোজাইত আছে দুখন ফাৰ্মত দি পেলাই তাৰপিছত আমাৰ নিজৰ গাঁৱৰ চাইডে আছে কাকিত। তো কাকিত মানে চাইছোঁ ৰিংকুনাথ আৰু আচ্ছা কাকি ফালে আছে, হোজাইত মাত্ৰ দুখনেই আছে। টোটেল 50 বেগৰ ট্ৰিপ হয়। তো আমি এতিয়া বস্তাখিনি লোড কৰিম। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো। লোড এয়া আছে আমাৰ ড্ৰাইভাৰ দা। কেনি গ'লা? মই লুকাই গৈছোঁ আকৌ, কেমেৰাটো আঁৰলৈ আহি গৈছিলোঁ। এতিয়া চালান পাই গ'লোঁ, এতিয়া আমি লোড কৰা ষ্টাৰ্ট কৰিম গাইজ। আপোনালোকে চাই থাকিব। 60 কেজি বস্তা বহুত ওজন, বহুত কষ্ট লাগে, হ'লেওতো কৰিবই লাগিব, উপায়টো নাই। আপোনালোকে লাইক কৰিব আমাৰ ভিডিঅ'টোত, সেইটোৱে আমাৰ উৎসাহ, নহয় জানো? ধুনীয়া, একদম সঁচা কথা কৈছে বন্ধুসকল। আধা মৰা হৈ গৈছোঁ, বৰ্তমান আমাৰ লোডিং হৈ গ'ল। গাড়ীখন এবাৰ দেখাই দিওঁ। চাওক, বেক চাইডটো ফ'কাছ কৰা নাই। হৈ গ'ল এতিয়া। চাওক পূৰা ফুল লোড গাইজ, একদম। চাওক আমাৰ ইয়াৰ অৱস্থা, আধা মৰা গৈছোঁ গাইজ। এইখন লংকা কলেজ আমি পাৰ কৰিলোঁ। তোমালোকৰ আমি ভালুকমাৰী ক্ৰছ কৰিলোঁ এতিয়া, তাৰপাছতে আমি পামগৈ এতিয়া যোৱাপুখুৰী ন। তো গৈ আছোঁ, পূৰা আমাৰ ড্ৰাইভাৰটা মন ফূৰ্তি, গান গাই আহি আছে। ব'লক গাইজ গৈ থাকোঁ। তো বন্ধুসকল আমি লাহেকৈ আহি এতিয়া বৰ্তমান যোৰাপুখুৰী পাই গ'লোহি। এতিয়া যোৰাপুখুৰীৰ পৰা আমি হোজাই ফালে সোমাই যাম, যিহেতু আমাৰ ফাৰ্ম আছে হোজাই ফালে। তো ইয়াৰ পৰা হোজাই ফালে যাব হ'লে বাওঁফালে সোমাব লাগিব। তো বন্ধুসকল আমি এতিয়া বাওঁফালে সোমাই দিওঁ। ভালনে বন্ধুসকল? পাই গ'লোহি আমি এতিয়া প্ৰথম আমাৰ ফাৰ্মখন, য'ত আমাৰ প্ৰথম দানা আনলোডিং হ'ব। ইয়াত আমাৰ ফাৰ্ষ্টতে আছে 25 বেগ, মানে বহুত ভাব লাগিব বন্ধুসকল। ব'লক আপোনালোকক চাওকচোন কিমান কষ্ট। বন্ধুসকল এই মানুহ ঘৰত মানে ৰাস্তাখিনিত গাড়ীখন বেক কৰি লগাবলৈ অকণমান অসুবিধাই হয়, জেগাডোখৰ বহুত সৰু যে, সেইটো কাৰণে। আৰু মেইন ৰাস্তা, গাড়ীও আহি থাকে, সেই গতিকে অকণমান দিগদাৰে। গাড়ী নুঠেই। বন্ধুসকল এঘৰ মানুহতে আমি দানা নমাম। চাই যাওক, ভিডিঅ' কৰিব ভয়ো লাগে বন্ধুসকল, পিটন দিয়ে বুলি। যি কি নহওক অলপ সাহস কৰি ভিডিঅ' বনাই আছোঁ বাৰু, লাজ নকৰাকৈ। আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ বাৰু। এই গাড়ীখন আমি বেক কৰি লগাই আছোঁ লাহেকৈ। আমি ইয়াতে দানা নমাম, ইয়াতে চাৰ্কেলখন আঁতৰাব লাগিব।
আৰু অকণ আৰু 25 বেগ ন এতিয়া তুমি বুকিবানে নুবুকা কাম কৰিব বুলি ক'লে চবেই লাগ কয় বন্ধুসকল আমাৰ ইয়াত দানা আনলোডিং হৈ গ'ল কিমান বেগ 25 বেগ গাড়ীখন পূৰা খালী হৈ গ'ল ইয়াত আমাৰ দানা আনলোডিং হৈছে এইখিনি আমাৰ বৌ বহি আছে আমাৰ ফাৰ্মৰ মালিক লাজ কৰিছে আপোনালোক চবেই ছাবস্ক্ৰাইব কৰিব দেই চেনেলটো আমাৰ সেই ভণ্টিজনী নাহাহে ছাবস্ক্ৰাইব কৰি দিবা দেই বন্ধুসকল ব'লক আমি এতিয়া আগুৱাই গৈ থাকোঁ আমাৰ ইয়াতে এইখিনি আধা হৈ গ'ল আৰু আধা আছে আৰু কেইখন ফাৰ্ম আছে দুখন নে এখন আৰু 3খন আছে ব'লক গৈ থাকোঁ বন্ধুসকল আমাৰ এতিয়া প্ৰথম ফাৰ্মখনত দিয়া হ'ল 25 বেগ গাড়ীখনত আছিলে 50 বেগ আৰু 25 বেগ আছে তো আমাৰ প্ৰায় এতিয়াই 5টা বাজিলে সন্ধিয়া ভাটিবেলা আৰু বেছি সময় নাই মানে ৰাতি হ'ব চাগে আমাৰ আজি কিমান ৰাতি হয় কোনো ক'ব নোৱাৰি বন্ধুসকল আপোনালোকে চাই থাকক ভিডিঅ'টো কিমান ৰাতি হয় সোমালোঁ আৰু বেলিও ডুবু ডুবু হৈছে সন্ধিয়া আৰু হৈছে আৰু প্ৰায় সন্মুখত আছে আমাৰ হোজাই কলেজ বন্ধুসকল আৰু এতিয়া আমি গৈ থাকোঁ ব'লক বন্ধুসকল এইখনে আমাৰ হোজাই কলেজ একদম মৰম লগা পঢ়িবলৈতো নোৱাৰিলোঁ বাৰু আশা আছিলে তথাপিও বন্ধুসকল চাওক গাড়ীখন বেক কৰি আনিছিলোঁহে ইয়াতে দাবি গ'ল এইফালে মানে এইফালে একদম বহুত ভয় নাহে গাড়ীখন সেইখিনিতে দাবি গ'লটো আমি আগলৈ আৰু নিনো আৰু ইয়াতে গাড়ীখন ৰখালোঁ চাওঁচোন কি কৰিব পৰা যায় বন্ধুসকল আমাৰ এতিয়া মানে গাড়ীখনটো নিব পৰা নাযায় তেওঁ ফাৰ্মাৰজনে চাইকেলতে লৈ যাম বুলি কৈছে 8 বস্তা দানা নমাব ইয়াত বৰ্তমান আমি 1 বস্তা চাইকেলত উঠাই দিম আৰু বাকীখিনি ইয়াতে থৈ দিম তেওঁ এটা এটাকৈ লৈ যাব বন্ধুসকল আমি এতিয়া বৰ্তমান হোজাই যিকেইটা মানে যিকেইখন ফাৰ্মত দিবলগীয়া আছিলে সেইখন আমাৰ কমপ্লিট হৈ গ'ল এতিয়া আমি হোজাইৰ পৰা যাবলৈ লৈছোঁ আমি হোজাই টাউনত আছোঁ বৰ্তমান দেখিছে আমি এতিয়া বৰ্তমান কি খাবলৈ লৈছোঁ চাওক এতিয়া ৰাতি বাজিছে মানে 7টা 7:26 হৈ গ'ল আমি ইয়াত সোমাইছোঁ মানে ফুচকা খাবৰ কাৰণে ৰাস্তা কিনাৰতে এখন দেখিলোঁ ফুচকা দোকান তাতে আমি দেৰিকৈ ৰখিলোঁ ফুচকা দোকান খাই লওঁ তিনিজনে ফুচকা খাই লৈ আমি যামগৈ ইয়াৰ পৰা আমাৰ কাকিত কেইখনমান ফাৰ্মত দিবলগীয়া আছে তাতে আমি দিম আৰু আমাৰ এইফালে ঘৰতে সোমাই যাম ব'লক গৈ থাকোঁ বন্ধুসকল এতিয়া বৰ্তমান ৰাতি বাজিলে 8:35 আপুনি ইয়াত দেখিব পাৰিছে গাড়ী লাইট জ্বলাই পেলাই মই ভিডিঅ' বনাই আছোঁ কাৰণ এতিয়া পোহৰ বুলিবলৈ নাই সেই গতিকে লাইটটোকে জ্বলাই লৈছোঁ আৰু আমাৰ এতিয়া লাষ্ট ফাৰ্মখন এই আমাৰ 1 নম্বৰ কাকিত দিলোঁ তাতে মানে কি অকণ সন্ধিয়া হৈ যোৱাৰ কাৰণে উৎপাততে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তাৰ জেগাডোখৰ ইমান ভাল নাছিলে গাড়ীখন অলপ ফচা নিচিনা কৰিলে সেই গতিকে মই ভিডিঅ' নকৰিলোঁ উৎপাত হ'ল যদি আৰু এখন লাষ্ট ফাৰ্ম আছে সেই ফাৰ্মখন হৈছে আমাৰ গাঁৱতে আৰু আমাৰ ঘৰৰ ওচৰৰে ফাৰ্ম তো ভাবিছোঁ সেইখন ফাৰ্ম আমি ঘৰত গৈ পেলাই ধুনীয়াকৈ লাহেকৈ নমাই দিম ইমান টেনশ্যন নাই বাৰু বাকী এতিয়া আমি ইয়াতে লাষ্ট বুলি ভাবিলোঁ আমাৰ ৰাতি বাজি ইমানতে খতম হ'ল তো এতিয়া আমি বৰ্তমান গৈ আছোঁ ঘৰলৈ আৰু আমাৰ আজি কাম শেষ হ'ল আপোনাৰ প্ৰায় 9টাই বাজিলে 9টা নহয় 8:30 বাজিলে 8:30 বাজিলে তো আপোনালোকে গম পাইছে আমি আজি কেইটাত আহিছিলোঁ 2টা বজাত তো আমি 2টা বজাত আহি পেলাই আমি এতিয়া 8:30লৈকে কৰিলোঁ তো মানে সেয়াই আৰু যদি অলপ সোনকালে আহিব পৰা যায় তেনেহ'লে অলপ আমাৰ কামটো সোনকালে হৈ যোৱা চান্স এটা থাকিলে হয় কাৰণ দিনত আজি ৰাতিপুৱাৰ পৰা বহুত বৰষুণ পৰিলে সেই গতিকে আমি ৰাতিপুৱা সোনকালে আহিব নোৱাৰিলোঁ তো অহা অলপ লেট হৈ গ'ল সেইটো কাৰণে আমাৰ যোৱাও লেট হৈ গ'ল বাৰু যি কি নহওক আজিলৈ ইমানেই আছিলে আজি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে অকণমান ছাপোৰ্ট আপোনালোকে কৰিব বুলি নিশ্চয় আশা কৰিলোঁ নিশ্চয় আকৌ এটা ব্লগ বনাম কালিলৈ আমি থাৰ্ড ব্লগটো আমাৰ কালিলৈ ষ্টাৰ্ট হ'ব চাগে তো আমি থাৰ্ড ব্লগত আকৌ আপোনালোকৰ ব্লগৰ কোৱালিটি গাইজ আপোনালোকে ইমান এটা কি কয় আশা নকৰিব আমাৰ পৰা কিয়নো আমি আমাৰ কামটো এতিয়া বিশেষ আমাৰ আমি কাম কৰিলেহে আমি খাবলৈ পাৰিম কাৰণ আমাৰ এতিয়া যে ইউটিউবৰ পৰা ইনকাম হৈ আছে আমাৰ নাই মানে মেইন কথাটো হৈছে আমি ভিডিঅ'বোৰ আমি কণ্টিনিউ কৰিব পৰা নাই কাৰণ আমাৰ কামটো ইম্পৰ্টেণ্ট কাৰণ এদিন যদি আমি কাম বন্ধ কৰি দিওঁ তো আমাৰ ফেমিলিটো বা আমাৰ পৰিয়ালটো চলিবলৈ অসুবিধা হৈ যায় তো সেই গতিকে আমি ভিডিঅ'টো ইমান এটা কণ্টিনিউ নকৰি পেলাই 2 এদিনৰ মূৰে মূৰে এটা ভিডিঅ' বনাব লৈছোঁ তো সেই আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লে হয়তো আপোনালোকৰ মাজলৈ সদায় এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকক দিবৰ কাৰণে তো এতিয়া বৰ্তমান এনেকেই চলি আছোঁ আপোনালোকে আশা কৰোঁ বহুতখিনি ছাপোৰ্ট কৰিব বহুত আগুৱাই নিব আমাক তো এই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আৰু এই ব্লগটো আমি যিটো এতিয়া বনাই আছোঁ এই ব্লগটো কালিলৈ ৰাতিপুৱা আমি আপোনালোকৰ মাজলৈ বুলি আগবঢ়াম তো আশা কৰোঁ আপোনালোকে বহুত ধুনীয়াকৈ আঁকোৱালি ল'ব ভিডিঅ'টো আজিলৈ ইমান আছিলে বন্ধুসকল বাই বাই টাই টাই গুড নাইট ভালে থাকক সুস্থ থাকক জয় আই অসম জয় আই অসম বাই